এজন ড্ৰাইভাৰৰ বাবে এটা ভিডিঅ' বনাই দিয়া। ড্ৰাইভাৰৰ জীৱনটো কেনেকুৱা মানুহক অলপ বুজাই দিয়া। চোৱা, মইতো ভিডিঅ' বনায়ে থাকো, তোমালোকে ভিডিঅ' চোৱা, কিন্তু লাইক কমেণ্ট শ্বেয়াৰ এইবোৰ কৰিবলৈ পাহৰি যোৱা। লগতে আজি ফলোটোও কৰি লোৱা, মই বহুত ভাল পাম। এজন ড্ৰাইভাৰৰ জীৱন ইমান সহজ নহয়। ঘৰৰ পৰা ওলাই যাওঁতে সদায় মাথাত কাফন বান্ধি ওলায়। তেওঁ ঘূৰি আহিব নে নাহে সেইটো নাজানে। তেওঁ নিজেই নাজানে তেওঁ গধূলি আহিব নে নাই। তেওঁ নিজেই নাজানে গধূলি আহি সন্তানৰ মুখ দেখিব নে নাই। তেওঁ নিজেই নাজানে ঘূৰি আহি পৰিয়ালৰ লগত এসাঁজ ভাত খাবলৈ পাব নে নাই। এজন ড্ৰাইভাৰ হোৱা ইমান সহজ কথা নহয়। 20-22 হাজাৰ টকাত নিজৰ জীৱনটোক লৈ খেলা ইমান সহজ নহয়। এজন ড্ৰাইভাৰে নিজৰ জীৱনৰ কথা নাভাবি মালিকক ধনী বনায়, আৰু সেই মালিকে এদিন তেল চুৰি নাম দিয়ে। তেনেকুৱা মালিকসকলক মই কথা কেইটামান ক'ব বিচাৰো। সেই ড্ৰাইভাৰজনক আপোনাৰ ৰাখিব মন নাই, নাৰাখিব। ডাইৰেক্ট চিধা কৈ দিব যে তই আৰু কালিৰ পৰা কামত আহিব নালাগে। এনেকৈ বদনাম কৰি এজন মানুহক বেসন্মান কৰি কামৰ পৰা নুলিয়াব। যিজন মানুহে নিজৰ কথা নাভাবি, নিজৰ জীৱনৰ কথা নাভাবি আপোনাক ধনী বনালে, যিজন মানুহে আপোনাৰ লাখ লাখ টকীয়া বস্তু নিৰাপদে জেগা নি পোৱাই গৈ, সেইজন মানুহক চুৰ বুলি ক'বলৈ আপোনাৰ লাজ নালাগে? এটা কথা মনত ৰাখিব, ড্ৰাইভাৰে ইচ্ছা কৰিলে মালিকক ধনীও বনাব পাৰে, আৰু ইচ্ছা কৰিলে মালিকক ভিখাৰীও বনাব পাৰে। পাহৰি নাযাব তেওঁ ড্ৰাইভাৰ হয়, আপোনাৰ সকলো কণ্ট্ৰল তেওঁৰ হাতত থাকে। গতিকে নিজৰ ড্ৰাইভাৰজনক সন্মান সহকাৰে কথা ক'বলৈ শিকক। যদি আপুনি তেওঁক কৰ্মচাৰী বুলি ভাবি বেসন্মান কৰে, তেতিয়াহ'লে মনত ৰাখিব, যাক আপুনি কৰ্মচাৰী বুলি ভাবিছে তেওঁ কিন্তু এখন ঘৰৰ মালিক। কথাটো মনত ৰাখিব। ধন্যবাদ।